কি ক'ত আৰু শ'ল মাছ ৰাতিপুৱাই ডাঙৰ আধা কেজি মান হ'ব মাই আৰু এই চাওঁ ৰাতিপুৱাই মায়ে বৰশী বাই পেলাই শ'ল মাছ লৈ আহিল বৰশীটো ক'ত থৈছা হা ইয়া তই বেলেগ বস্তু দে মাই শ'ল মাছে ধৰো বুলিয়ে গৈছিলি নে অঁ 3 ৰোজ মান যাব আকা আধা কেজি মানৰ বেছি হ'ব 3 পোৱা মান এবাৰ বেচো দে হা তই ডেঞ্জাৰ মালে ভাই ৰাতিপুৱাই মোক কৈছে আজি বৰশী বাই পেলাই শ'ল মাছ ধৰিম হা অঁ তই কি বহিবা বাদ দিবা খুজিছিলি পাৰত পচি পাৰত হেঁচা মাৰি দিছে নে পুৱাই মায়ে এটা শ'ল ধৰিলে আৰু এতিয়া আকৌ বাইবা আছে মাজো আৰু নাপাজো ঐ যাবা আৰু ইফালে মায়ে এইফালে ধুনীয়াকৈ বৰশী বাই আছে আৰু ইফালে পপিয়াও আহিছে আৰু পপিয়া বহীটো লৈ আহিছে কৈছে মে এটা মাছ পালা আমিও পাওঁ নেকি যাওঁ তই ৰাতিপুৱাই বেলেগ মাল দে ৰাতিপুৱাই তই হাজিৰা মিলালি 300 মান টকা পাম নে নাপাম সেইটোত হেমাই 300 মান টকা পাম গাইছ 3 পোৱা মানো হ'ল ইফালে এলিবও আহিছে আকৌ বহি পাবা নালগিলে আচ্ছা মানে তয়ে পাবা দিছিলি মাইক এতে সৰু পোন হৈ আহিছিলা মাই এই মাই তুই সৰু পোন হৈ আহিছিলা